হেল্ল' এভৰিৱান, কি খবৰ? আকৌ এটা মিনি ভ্লগ লৈ আহিলোঁ আৰু যোৱাকেইটা মিনি ভ্লগত মোক ইমান বেছি মৰম দিছে আৰু যিসকলে মৰম দিছে অন্তৰৰ পৰা ধন্যবাদ জনাইছোঁ। আৰু সেইদিনা আছিল দেওবাৰ, তাতে আকৌ ৱৰ্ল্ড কাপ ফাইনেলৰ দিন। মই যদিও ক্ৰিকেট লাভাৰ নহয়, লগতে ক্ৰিকেটো চোৱা নাই, কিন্তু মাজে মাজে স্ক'ৰখিনি চাই আছোঁ। যিমানেই হওক ইণ্ডিয়া জিকিলে মনটোৱে বহুত বেছি শান্তি পাব। কিন্তু ভবামতে একোৱেই নহ'ল আৰু খেলখন সেইদিনা কিমান বেছি নিৰাশাজনক আছিল সকলোৱেতো গমেই পালে। ইয়াক নতুনকৈ কোৱাৰো কোনো প্ৰয়োজনেই নাই। আৰু ময়ো সন্ধিয়া ওলাই আহিছিলোঁ এখন কেক মেটেৰিয়েল শ্বপলৈ। এই শ্বপখনত বহুদিনৰ পৰা আহিম বুলি মই আহিবই পৰা নাছিলোঁ, কিন্তু হোৱাটছএপত হয়তো চাই ল'ব লাগিছিল ইয়াৰ ক্লজিং টাইম, কিন্তু মই নাচালোঁ আৰু 8 বজাত অলৰেডি বন্ধ হৈ গ'ল। গতিকে চাই লওঁ নেক্সট আৰু কেতিয়া অহা হয়। তাৰ পৰা ওলাই মোৰ খুব একাপ কফি খাব মন গৈছিল, যিহেতু ঠাণ্ডাও কিছু পৰিছে, কিন্তু কফি দোকানৰ কথা চিন্তা কৰিবই নহ'ল। সন্মুখতে দেখিলোঁ এখন মাছৰ দোকান, মানে মাছ গৰমে গৰমে ফ্ৰাই কৰি বিক্ৰী কৰি আছে আৰু বহুত মানুহ আহি আছে, সকলোৱে পেক কৰি লৈ গৈ আছে। মই ভাবিলোঁ পেক কৰি লৈ যোৱাতকৈ ইয়াত গৰমে গৰমে খাই লওঁ। লগত দিছিল 2 পিচ নেমু আৰু যেতিয়াৰ পৰা পিঁয়াজৰ দাম হাই হৈ গ'ল তেতিয়াৰ পৰা হেনো পিঁয়াজ নিদিয়া হৈ থাকিলে। আৰু প্ৰথমতে ভাবিছিলোঁ যে বহুত বেছি স্পাইচি হ'ব, লগতে মছলা বহুত বেছি মেৰিনেট কৰিছে, আৰু ফ্ৰাই কৰাৰ পিছত লাগিছে নাই, বহুত বেছি মছলা নহয়, খাবলৈ খুবেই টেষ্টি লাগিছে। লগতে এটা কথা, টু বি অনেষ্ট ইয়াত অকণমান গ্ৰীণ চাটনি কম হৈ আছিলে। এই মাছ ফ্ৰাইৰ লগত যদি গ্ৰীণ চাটনি অকণ পালোঁ হয়, ধনিয়া আৰু পদিনাৰ লগত জলকীয়া সৰহকৈ দি, তেতিয়া ইয়াৰ টেষ্টটো জাষ্ট ৱাও হ'ল হয়। যিয়ে নহওক তেনেকৈ খাই ওলাই আহিলোঁ, কিন্তু মাথাত মোৰ চাহ একাপ বা কফি একাপৰ কথা তেতিয়াও ঘূৰিয়ে আছিল। আৰু তাৰ ওচৰতে আছিল এখন মেক্স। মই ভাবিলোঁ মেক্সখনত সোমাই যাওঁ, কাৰণ ইয়াৰ কালেকশ্যন সদায় খুব ভাল থাকে, লগতে ৰিজনেবল থাকে। অৱশ্যে মই আজি একো কিনিবলৈ অহা নাই। ইয়াত মই জাষ্ট কালেকশ্যন চাব আহিছোঁ, কাৰণ ঠাণ্ডা বতৰ যিহেতু হ'ল, মেক্সৰ কালেকশ্যন কেনেকুৱা হৈছে। লগতে এই কুৰ্তিটো মোৰ ভাল লাগিছিল, জিন্সৰ লগত পিন্ধিবলৈও ভাল হ'ব, লগতে কালাৰটো বৰ ধুনীয়া আছিল। লগতে দামো বেছি নাছিল, 599, কোৱাইট ৰিজনেবল আছিল। কিন্তু দুখৰ কথা, মই সেইদিনা একো লোৱা নহ'ল। এনেই তাত কিছু সময় ঘূৰি বাহিৰলৈ ওলাই আহিলোঁ। আহি দেখিলোঁ সন্মুখতে এখন তন্দুৰী চাহ আছে। ভাবিলোঁ তন্দুৰী চাহ মই কেতিয়াও টেষ্ট কৰা নাই, লগতে লাইভ দেখাও নাই, গতিকে খাম বুলি ভাবিলোঁ। কিন্তু তন্দুৰী চাহ খোৱা নহ'ল। ইয়াত একাপ ফিল্টাৰ কফি লোৱা হ'ল আৰু কফিৰ বহুতখিনি অপশ্যন আছিল, লগতে দামো খুব বেছি নাছিল। প্ৰথমতে ভাবিছিলোঁ তন্দুৰী চাহ একাপ খাম, কিন্তু খুব বেছি হাইজিন ফিল নহ'ল। যিটো বাচন আছিল এয়া চাওকচোন, যাৰ কাৰণে মই চাহৰ কথাটো বাদ দিলোঁ। আৰু মোৰো কফি খোৱা শেষ হ'ল। এতিয়া ঘৰলৈ যাওঁ, ৰন্ধা বঢ়া অলৰেডি হৈ আছে। লগ পাই আছোঁ আপোনালোকক অন্য এটা নতুন ভিডিঅ'ত। বাই।